82 বছৰত ভৰি দিলে ৰংমিলিৰ হাঁহিৰ ষষ্ঠ পদ্মশ্ৰী ৰংবং তেৰাং বিশিষ্ট সাহিত্যিক য়েচে দৰ্জী থংচিলৈ 2018 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কিংথুৰ প্ৰকাশনৰ পাহৰ ভোগালী বিহুৰ আগমনত সীমাহীন আনন্দ উৎসাহ অসমবাসীৰ পথাৰৰ লক্ষ্মী আহি চোতালত ঘৰে ঘৰে তিল পিঠা ঘিলা পিঠা নাৰিকল লাৰু উভয় নদী 2017 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীৰ বাবে অসম চৰকাৰৰ প্ৰতিভা সন্ধানী বঁটাৰ অধিকাৰী হ'ল দীপুৰ তান্নাজ খান নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে শনিবাৰে বিশিষ্ট সাহিত্যিক ৰংমিলি হাঁহিৰ ষষ্ঠ পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্মদিন 82 বছৰত ভৰি দিলে বৰণ্য সাহিত্যিক গৰাকী এই জন্মদিনতে বকলিয়া ঘাটৰ চিংথুৰ প্ৰকাশনে প্ৰতি বছৰে ৰাজ্য তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সনামধন্য সাহিত্যিকসকলক ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰি আহিছে এবেলি 2018 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটাকাৰ হয় বিশিষ্ট সাহিত্যিক য়েচে দৰ্জী থংচি আজি ৰংমিলি হাঁহিৰ ষষ্ঠ ৰংবং তেৰাঙৰ জন্মদিন 82 বছৰত ভৰি দিলে বিশিষ্ট সাহিত্যিক গৰাকীয়ে তেৰাঙৰ জন্মদিনত প্ৰতি বছৰৰ দৰে এইবাৰো 2018 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰে চিংথুৰ প্ৰকাশনে বিশিষ্ট সাহিত্যিক য়েচে দৰ্জী থংচিলৈ এই বঁটা আগবঢ়োৱা হয় এই উপলক্ষে বকলিয়া ঘাটত আজি চিংথুৰ প্ৰকাশনৰ উদ্যোগত বিশেষ অনুষ্ঠান আয়োজন কৰা হয় বঁটা গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে বিশিষ্ট উপন্যাসক থংচি সমান্তৰালভাৱে আৱেগিক হৈ পৰে পাহাৰ ভয়ামৰ সমন্বয়ৰ প্ৰতীক ৰংবং তেৰাং মোৰ অনুৰোধ বকলিয়া ঘাটত তেনেই সৰু এটা অনুষ্ঠান এনেকুৱা এটা অনুষ্ঠানে গোটেই এটা জাগৰণৰ সৃষ্টি কৰিছে এই বঁটাৰ কিবা কাৰণে মই সেইকাৰণে চিংথুৰ অনুষ্ঠানলৈ মোৰ অভিনন্দন জনাইছোঁ তেওঁলোকৰ যিটো পদক্ষেপ সেই পদক্ষেপটো যাতে বিশেষকৈ সমন্বয়ৰ যিটো দিশ তেওঁলোকে যিটো ভাবিছে সেইটো যাতে তেনেকৈ চলি থাকে আৰু অসমৰ গোটেই এই বঁটাৰ মাজেদি অসমৰ বিভিন্ন ধৰণৰ সাহিত্যিকসকলক বকলিয়া ঘাটত একত্ৰিত কৰি বকলিয়া লগতে কাৰ্বি আংলঙৰ এটা যাতে কিবা হয় এটা নতুন এটা জাগৰণ সৃষ্টি হয় সেইটো ভাবিছোঁ এয়া মোৰ কাৰণে বহুত ডাঙৰ সন্মান তেখেত নিজে সমন্বয়ৰ প্ৰতীক এনেকুৱা এজন সন্মানয়ৰ প্ৰতীকৰ নামত যিটো বঁটা প্ৰচলন হৈছে সেই বঁটা পাই মই খুবেই গৌৰৱান্বিত চিংথুৰ প্ৰকাশনে বহুত ভাল কাম কৰি আছে চিংথুৰ প্ৰকাশনে এনেকুৱা এটা বঁটা প্ৰচলন কৰি সমন্বয়ৰ বাটত আৰু এখোজ আগুৱাই যাবৰ কাৰণে মানুহবিলাকক উৎসাহ উদ্গনি দিছে তেওঁলোকৰ এই প্ৰচেষ্টা তেওঁলোকৰ এই ভাল কাম ভৱিষ্যতেও যাতে আৰু আগবঢ়াই লৈ যাব পাৰে সেইটো শুভেচ্ছা মোৰ ফালৰ পৰা তেখেতসকলক জনাইছোঁ অনুষ্ঠানত অংশ লৈ পাহাৰীয়া জিলাখনৰ বহু স্বনামধন্য ব্যক্তি কবি সাহিত্যিকৰ লগতে শিল্পী বীৰেন সিংহই আনহাতে অনুষ্ঠানত বিশ্বজ্যোতি হাজৰিকাৰ সম্পাদনাত ৰংবং তেৰাঙৰ প্ৰবন্ধ সংকলন দ্বিতীয় খণ্ড সাহিত্যিক ভৱেন কোচৰ গল্প মই পাপ কৰিলোঁ তুখেশ্বৰ নাথৰ প্ৰবন্ধ সংকলন সাহিত্য সংস্কৃতি আৰু প্ৰবচনৰ পৰিক্ৰমা শীৰ্ষক 3খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ভাস্কৰ শিল্পী বীৰেন সিংহ প্ৰবীণ সাংবাদিক পবিত্ৰ বৰা প্ৰমুখ্যে অন্যান্যসকলে এই গ্ৰন্থসমূহ উন্মোচন কৰে হাওৰা ঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট কাৰ্ট নিউজ হেপাহৰ ভোগালী বিহু আনন্দ উৎসাহৰ সীমা নাইকিয়া হৈছে অসমবাসীৰ বাৰিষাৰ হাড় ভঙা পৰিশ্ৰমৰ অন্তত সোণালী পথাৰৰ পৰা সোণ গুঠি আহি ঘৰৰ চোতাল পালেই ঘৰে ঘৰে উৎসাহৰ সীমা বাঢ়ি আহে খেতিৰ ধানৰে চাউল চিৰা তিল পিঠা ঘিলা পিঠা সান্দহ আৰু কটকি লগতে নাৰিকলৰ লাৰু চিৰাৰ লাৰু ঘৰে ঘৰে হৈ পৰে উভয় নদী ভোগালী বিহু বুলি ঘৰে ঘৰে নানান তৰহৰ পিঠা বনোৱা হয় পিছে খাবনো কোনে তথাপিও ইঘৰে সিঘৰক পিঠা খাবলৈ নিমন্ত্ৰণ কৰে
নিমন্ত্ৰণ ৰক্ষা কৰি ইগৰে সিগৰৰ পিঠা জুতি লয় ঘৰে ঘৰে ফুৰা পিলিঙাৰ ডেকাবোৰ আছে তিল পিঠা নাৰিকল পিঠা চিৰা লাৰু তিলৰ লাৰু ঘিলা পিঠাকে ধৰি দৈ চিৰা আছে কোনে কিমান খাব ঘৰত নানান তৰহৰ পিঠা তৈয়াৰ কৰাৰ পিছত কোনো নাহে খাবলৈ সেয়েহে কেনেকুৱা গৃহস্থ ভোগালী বিহু বুলি ঘৰলৈ যিমান আলহী আহে সিমানে ভাল পায় গৃহস্থই আৰু গৌৰৱবোধ কৰে পিছে আজিকালি আৰু সেই মানসিকতা আৰু বহুলাংশী নাই অধিকাংশ চহৰবাসী মানুহ আত্মকেন্দ্ৰিক হৈ পৰিছে বিহু আহিলেও এনেদৰে বিহু খাবলৈ অহা আলহী বেছি হোৱাৰ বাবে বহু গৃহস্থই পূৰ্বৰ দৰে গৌৰৱবোধ কৰা বৰ বেছি গৌৰৱ কৰা দেখা নাযায় সৰু সৰু পৰিয়াল লৈ থকা অভ্যাসৰ বাবে বেছি আলহী সিমান ভাল নোপোৱা হয় তাতে নিত্য ব্যৱসায় খোৱা সামগ্ৰীসমূহৰ ঊৰ্ধ্বগামী মূল্যই মানুহক আগৰ দৰে বিহু বুলি সৰহসংখ্যক পিঠা পনা নকৰে দামবিলাক আগৰ নিচিনাই হ'ব আৰু এই চিৰা অলপ ল'ম এতিয়া বৰা চিৰা হয় হয় তাৰপিছত পিঠা পনাবোৰ আৰু পিঠাবোৰ লোৱা হ'ল হয় হয় আজিকালি ৰেডিমেড পোৱা যায় বজাৰত আজিকালি ঘৰত আৰু তেনেকৈ বনোৱা সময়ো নাই সেইকাৰণে ৰেডিমেডে লোৱা হয় আৰু বজাৰত অৱশ্যে মূলতঃ গাঁৱৰ চহৰসকলে ৫-৬ মাহৰ খেতি পথাৰত হাড় ভঙা পৰিশ্ৰম অন্তত কষ্ট বাজিত ধানেৰে প্ৰস্তুত কৰা পিঠা পনাৰে উদযাপিত কৰা মাঘ বিহু চহাসকলৰ বাবে বৰ হেঁপাহৰ যোৱা ২০১৭ শিক্ষা বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্তি প্ৰতিভা সম্পন্ন ছাত্ৰীসকলৰ মাজত অসম চৰকাৰে আগবঢ়োৱা বঁটাৰ বাবে কাৰ্বি আংলং জিলাৰ পৰা অধিকাৰী হ'ল একমাত্ৰ তান্নাজ খান প্ৰতিষ্ঠিত সাংবাদিক তথা ধৰমনলা নিবাসী কমৰুল খানৰ কন্যা তান্নাজ ডিফু ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত এই বঁটাৰ বাবে অধিকাৰী হয় ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ হৈ ডিফুৰ তান্নাজ খানে এখন স্কুটি আৰু এখন প্ৰশস্তি পত্ৰ লাভ কৰে শুকুৰবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ১০০০ ছাত্ৰীৰ মাজৰ পৰা কাৰ্বি আংলঙৰ ডিফুৰ হৈ এই সন্মানৰ অধিকাৰী হ'বলৈ সক্ষম হয় তান্নাজ খান ডিফুৰ নিয়মীয়া বাৰ্তাৰ কমৰুল খান আৰু আঞ্জুমন খানৰ দুহিতা তান্নাজ খানে ডিফুৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কলা শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান গুৱাহাটী ডন বস্কো ইউনিভাৰ্চিটিত স্নাতক মহলত অধ্যয়নৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেটি বাচাও বেটি পঢ়াও মন্ত্ৰ সাৰোগত কৰি অসম চৰকাৰেও কন্যা সন্তানলৈ প্ৰদান কৰা এনে সন্মান লাভ কৰি স্বাভাৱিকতে অতি উৎফুল্লিত তান্নাজ খান The government, they supported me a lot by giving these things to like जैसे मतलब मोदी ने जैसे जो मतलब स्कीम निकाला है बेटी बचाओ बेटी पढ़ाओ तो उसके थ्रू मतलब हम लोगों को ये उसके थ्रू मतलब ये स्कूटी मिला ना हम लोगों को और मतलब अच्छा लगा कि इतना मतलब ऑनेस्टली जो मैंने पढ़ाई में डेडिकेट किया है इतना हार्ड वर्क किया है तो उसके लिए मुझे ये स्कूटी मिला और फर्स्ट ऑफ ऑल मैं अपने पापा को ज़्यादा थैंक यू देना चाहूँगी बिकॉज उन्होंने मतलब कम्प्लीटली मुझे सपोर्ट किया है मतलब इन एवरी केस ही सपोर्टेड मी इन एवरीथिंग नो एंड इनफैक्ट माई मॉम ऑल्सो not only my parents all my relatives and everyone but especially my father because he was always there for me you know sometimes I used to be like feel that मुझसे ये नहीं होने वाला है अब ऐसा तो मेरा पापा पीछे से मतलब हमेशा मुझे मतलब मोटिवेट करता रहता है ना कि लाइक नहीं ऐसा नहीं है तुम सकोगी अच्छे से पढ़ो और मैं हमेशा तुम्हारे साथ हूँ तो इतना मतलब सब कुछ होने के बाद रिजल्ट अच्छा आया और डिस्ट्रिक्ट में भी मैं टॉपर हुई हूँ आई डिड नॉट एक्सपेक्ट दैट बट गॉड हैज़ गिवन मी एंड आई एम रियली वेरी हैप्पी মাঘ বিহুৰ উৰুকাৰ নিশা প্ৰতিবেশীৰ সৈতে তৃপ্তিৰ ভোজ খাবলৈ ডিফুৰ বজাৰতো আজি মাছ মাংস তথা শাক-পাচলিৰ বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় বিশেষকৈ উৰুকা নিশাৰ বাবে শাক-পাচলিৰ বজাৰতকৈ মাছ আৰু মাংস বজাৰত আজি পুৱাৰে পৰা গ্ৰাহকৰ লানি নিচিকা ভিৰ
বিশেষকৈ উৰুকা নিশাৰ বাবে শাক-পাচলিৰ বজাৰতকৈ মাছ আৰু মাংসৰ বজাৰত আজি পুৱাৰে পৰা গ্ৰাহকৰ লানি নিচিগা ভিৰ ডিফুৰ প্ৰধান বজাৰত গ্ৰাহকসকলক যোগান দিব পৰাকৈ পৰ্যাপ্ত পৰিমাণে মাছ উভৈনদী হৈছে বিক্ৰেতাৰো আনন্দ কিনোতাৰো আনন্দ গ্ৰাহকসকলে মাছ বুলোতে নিখাৰ ভোজত ডাঙৰ ডাঙৰ মাছে পছন্দ কৰা দেখা গৈছে বজাৰৰ ঊৰ্ধ্বমুখী মূল্যৰ মাজতো হেপাহৰ ভোগালী বিহুৰ আগদিনা আজি উৰুকাৰ ভোজৰ বাবে হাঁহ কুকুৰাও কিনিছে নিকিনিবনো কিয় ভোগালী বিহু বছৰেকত এবাৰহে আহে সেয়েহে টকাৰ অপচয়ৰ পৰৱাহ নকৰে চহৰবাসীয়ে আনহাতে বিলাতী সুৰাৰ দোকানতো সুৰা প্ৰেমী ৰাইজৰ ভিৰ পৰিলক্ষিত হয় উল্লেখ্য ভাৰতীয় ফৌজদাৰী আইন 144 ধাৰা যিহেতু সমগ্ৰ কাৰ্বি আংলঙত অব্যাহত সেয়ে এনে পৰিপ্ৰেক্ষিতত বিহু বুলি জিলা প্ৰশাসন ফালৰ পৰা বিশেষ কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি বুলি আমাৰ সংবাদদাতাই সোধা চমু সাক্ষাৎকাৰত জিলা আৰক্ষী অধীক্ষক জিবি শিৱ প্ৰসাদে কয় যে ৰাজ্যৰ লগতে জিলাখনতো যাতে উৎসৱৰ বতৰত কাৰো হানি বিঘিনি নহয় তাৰ প্ৰতিহে আৰক্ষী সতৰ্ক থাকিব কিন্তু আনন্দ উৎসৱ উপভোগত কোনো হস্তক্ষেপ নকৰে আৰু আনন্দ উৎসৱ উপভোগ কৰিবলৈ যাওঁতে যাতে আনৰ হাৰাশাস্তি নহয় তাৰ প্ৰতি জনসাধাৰণে নিজেও তৎপৰ হোৱাটো সকলোৰে বাবে ভাল আজি বিহুৰ প্ৰথম দিন আজি ভালকে ফেষ্টিভেল কৰে আমি তেনেকুৱা স্পেশাল ব্যৱস্থাটো কৰা নাছিলোঁ কাৰণটো কি সদায় সেই ফেষ্টিভেলটো পিছফুলিহে যায় মানুহখিনি অলপ এনজয়মেণ্ট নামত অলপ মদত অলপ বেছি খাব পাৰে আমিও ৰিকুৱেষ্ট কৰোঁ তেওঁলোকে অলপ যিমান আছে অলপ কণ্ট্ৰলত থাকিলে ভাল আমি জেনেৰেলি পুলিচটো ইণ্টাৰভিউ নকৰোঁ যেতিয়ালৈকে বস্তু আউট অফ কণ্ট্ৰল নহয় আমাৰ এনফৰ্চমেণ্ট অফ ৰুল আৰু ল যিটো আছে এইটো তেওঁলোকৰ ফেষ্টিভেলো বেয়া কৰিব নালাগে অন ওৱান ছাইড অন দ্য ছেকেণ্ড ছাইড যিটো আছে বস্তু ইমান আউট অফ কণ্ট্ৰল হ'ব নালাগে যে নৰ্মেল ৰাইজে দিগদাৰী পায় আমি এই বেলেঞ্চটো মেইনটেইন কৰিয়ে যাওঁ ফ্ৰেংকলি ক'ব লাগে আমি স্পেশাল ব্যৱস্থাটো একো কৰা নাই নৰ্মেল এলাৰ্টটো আছে নৰ্মেল ডিউটিছটো চলি আছে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Difu branch, Lumding Road. Up to 50% discount long po. Loan kachitu one ya tubaphan. Labangso abarsai keme endonon. Lapen bank loan chipi one pen chapachok dunon. और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018.
For admission details, please contact 03671273084 or 7896971592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। গুৱাহাটী এখন অভিজাত্য হোটেল তাজ বিৱান্ত আন্ধাৰ নিশা ভিন্ন ৰঙী ৰঙেৰেহে স্বপ্নময় মঞ্চই দি হাতত ধৰাধৰিকৈ লয়লা ভংগীৰে ৰেম্পত খোজকাঢ়ি আহিল তিনি কাৰ্বি ললনা। কাৰ্বিৰ পৰম্পৰাগত পোছাক পিনি পেকক ৱামকক পৰিহিতা তিনিগৰাকী সুন্দৰীয়ে গুৰু গম্ভীৰ অথচ লাস্যময় খোজকাতলত উপস্থিত বিচাৰ মণ্ডলীক ভবাই তুলিছিল। পিনি পেককৰে এইদৰে বিলাস মঞ্চৰ ৰেম্পত সঁচাই অনন্য দেখা গৈছিল সুন্দৰীসকলক। কাৰ্বি আংলঙৰ দ্য গোল্ডেন উইংছ নামৰ সংগঠনে সৌজন্যত আয়োজিত এই অনুষ্ঠানে কাৰ্বি পৰম্পৰাগত সাজ পোছাকেও ফেশ্বন জগতত অনন্য গুৰুত্ব পাব পাৰে তাক প্ৰমাণ কৰিলে। ইয়াৰ উপৰি কাৰ্বি পোছাকেৰে তৈয়াৰী বিভিন্ন ডিজাইনাৰ পোছাকেৰে ফেশ্বন শ্ব'ত প্ৰদৰ্শন কৰা হয়। মন কৰিলে চন বোলা কথাটোকে যেন যোৱা 11 জানুৱাৰীত অনুষ্ঠিত দ্য গোল্ডেন উইংছৰ সৌজন্যত অনুষ্ঠিত এই উৎসৱ পৰ্যায়ৰ ফেশ্বন শ্ব'ই প্ৰমাণ কৰিলে। আন বছৰৰ দৰে এইবাৰো কেন্দ্ৰীয় বিহু কমিটিৰ উদ্যোগত ভোগালী বিহুৰ আয়োজন চলিছে ডিফু ক্লাবত। ভোগালী বিহুৰ বাবে কেইবাদিনৰে পৰা আয়োজকসকলে মেজি ভেলাঘৰ সাজি সম্পন্ন কৰিলে। আজি উৰুকা নিশাত ভেলাঘৰত কটাই আটায়ে মিলিজুলি ভোজ ভাত খাব। অহাকালি পুৱা পৰম্পৰা অনুসৰি মেজি আৰু ভেলাঘৰ জুইত পুৰি পেলোৱা হ'ব আৰু তাৰ পিছত কেন্দ্ৰীয় কমিটিৰ সভাপতি কিৰণ দাসৰ পতাকা উত্তোলনেৰে হ'ব বিভিন্ন ধৰণৰ পিঠা প্ৰতিযোগিতাকে ধৰি পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতাসমূহ। এইবাৰো আমি ভোগালী বিহু উদযাপন কৰিব ওলাইছোঁ। আজি আমাৰ প্ৰায় মেজি বনোৱা কমপ্লিট সম্পূৰ্ণ হৈছে। কাইলৈ আমাৰ এদিনীয়া প্ৰগ্ৰেম হিচাপে আমি ভোগালী বিহু উদযাপন কৰিম। তাৰ মাজতে আমাৰ পতাকা উত্তোলন হ'ব, আমাৰ কেন্দ্ৰীয় বিহু সমিতিৰ সভাপতি, লগতে খেল ধেমালি হ'ব, প্ৰীতি ভোজ হ'ব।
সেইখিনি আমাৰ কাৰ্যসূচী পালন কৰা হ'ব। ভেলাঘৰ কিয় সজা হৈছে বাৰু? ভেলাঘৰ সজা মানে আমাৰ বিভিন্ন জাতি জনজাতি একেলগে মিলি শান্তিৰে আমি মিলি পেলাই পিঠা পনা খাবলৈ বা শান্তিৰে থাকিবলৈ তাৰ সেই আহ্বান কৰি পেলাই আমি এইটো আয়োজন কৰা হৈছে। কেতিয়াৰ পৰা ইয়াত মানি থকা হৈছে আপোনালোকৰ? 1960 চনৰ পৰা মানা হৈছে। ভয়াবহ পথ দুৰ্ঘটনা ডেনগাঁৱৰ সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটিৰ RCC দলঙৰ ওচৰত সংঘটিত এই দুৰ্ঘটনা। ইফালে ভোগালী বিহুৰ আনন্দ, আনফালে দুখজনক ঘটনা ডেনগাঁৱত। শনিবাৰে সন্ধিয়া প্ৰায় 5 বজাত ডিমাপুৰৰ পৰা আহি থকা AS02 E2869 নম্বৰৰ ট্ৰাকখনে পথৰ কাষত থকা 3খন দোকানক মহতিয়াই নিয়ে। ইমানেই নহয়, সিং ইংটি নামৰ ব্যক্তি এজনৰ নীলা ৰঙৰ AS03 B5764 নম্বৰৰ TVS ভিক্টৰ আৰু যোগেশ্বৰ নাথ নামৰ ব্যক্তি এজনৰ ৰঙা ৰঙৰ AS23 C9666 TVS ভিক্টৰ বাইক দুখনকো মহতিয়াই নিয়ে ট্ৰাকখনে। এই ভয়াবহ দুৰ্ঘটনাত কলি তেৰাং গাঁৱৰ প্ৰীতম ইংটি আৰু যোগেশ্বৰ নাথ নামৰ দোকান এখনৰ স্বত্বাধিকাৰী থিতাতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। ঘটনাত গুৰুতৰভাৱে আহত গৌতম ছেত্ৰী নামৰ আন এজন ব্যক্তিক নগাঁৱলৈ চিকিৎসাৰ বাবে ইতিমধ্যে নিয়া হৈছে। ইপিনে দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ চালকজনে ৰাজ্যৰ পৰা উত্তম মাধ্যম পোৱাৰ ভয়ত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন তাতে এৰি কৰবাত পলাই পত্ৰং কৰা বুলি জানিব পৰা গৈছে। ডেনগাঁৱৰ পৰা ৰবিন বে ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো। ধন্যবাদ।